হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মই বৰ্তমানৰ লগৰ তিনিজনৰ লগত লগৰজনে টিকেট আগতীয়াকৈ কাটা হৈ আছিলে। আচলতে টিকেটটো চেক কৰিবলৈ আহিছিলোঁ ষ্টেচনত, আহি পেলাই যে গম পালোঁ সেই টিকেটটো কনফাৰ্ম হোৱা নাই, আচলতে কেনচেল কৰিবলগীয়া হৈ গ'ল। কি কৰিম, কেনচেল কৰিবলৈ বাধ্য হৈ গ'লোঁ। এতিয়া বৰ্তমান টিকেটটো কেনচেল কৰি এতিয়া আকৌ ৰুমলৈ গৈ থাকিম আচলতে আমি। আৰু বন্ধুসকল, এটা কথা ক'বলৈ পাহৰি গ'লোঁ, মই বৰ্তমান আচলতে অসমত নাই, আছোঁ কেৰেলাত। আজি আপোনালোকক দেখাবলৈ যাম কেৰেলা ভিক্টোৰিয়া চহৰখন ধুনীয়াকৈ দেখাবলৈ যাম। ময়ো চাই যাম আৰু আপোনালোককো দেখাই যাম। কেনেকুৱা পায় কমেণ্ট কৰি ক'ব। বন্ধুসকল, মই প্ৰথম ভিডিঅ' বনাইছোঁ আচলতে, এই প্ৰথম ভিডিঅ' বনাইছোঁ, গতিকে ভিডিঅ'টোত মই নক'বলগীয়া কথা যদিকে কৈ পাওঁ আপোনালোকে ভুল নুবুজিব আৰু মাফ কৰি দিব। ব'লকচোন বাৰু ভিডিঅ'টো চাই যাওঁ আৰু আপোনালোককো দেখাই যাওঁ কেনেকুৱা পায়, ময়ো চাই যাওঁ। ব'লকচোন বাৰু ভিডিঅ'টো চাওঁ, টাউনৰ চহৰলৈ যাওঁ, কেনেকুৱা হয়। আচলতে মই জেগাখিনিৰ নাম ক'বলৈ আপোনালোকক পাহৰি গ'লোঁ। জেগাখিনিৰ নাম হ'ল নিয়াটিংকাৰা। এতিয়া মেইন টাউনত পালে অলপমান শ্বপিং কৰিম, কিবাকিবি অলপমান খাম, তাৰপাছত আপোনালোকক আকৌ দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো। ব'লক ৰেডি কৰোঁ। আহি পাই গ'লোহি টাউন। অটো ড্ৰাইভাৰটোক পইচা দিলোঁ, কিমান হৈছে 150 টকা হৈছে বৰ্তমান। আচলতে গ'লগৈ অটো ড্ৰাইভাৰজন। এতিয়া আমি যাম মাৰ্কেটৰ ভিতৰত, সোমাম, অলপমান শ্বপিং কৰিম। এতিয়া লগৰ যোনজন ঘৰলৈ যাম বুলি ভাবিছে, ল'ৰাজন হেৰাই গ'ল, টাউনতে হেৰাই গৈছে। আচলতে ফোন কৰিছোঁ, আহিব এতিয়া আমি অলপমান ATM-ৰ পৰা পইচা অলপমান উঠাম, বেছি নহয় আৰু সৰু সুৰা একাউণ্ট অলপমান উঠাম আৰু। এতিয়া ATM-টো কোনটো চাইডে আছে এইটো বিচাৰিব লাগিব। আগতে আহিছোঁ, অলপমান পাহৰি গৈছোঁগৈ। এইফালে হ'ব লাগে আচলতে, এইফালে এইটো চাইডে হ'ব লাগে। যাম, পইচা অলপমান উঠাম, বেছি নহয় আৰু। এয়া আহি পালোঁহি আৰু অলপমান আছে আৰু। এইটো নিতুল নাথ, হাই ক'ব, হাই কোৱা নিতুলে হাই কৈছে। এয়া আহি পাই গ'লোহি ATM। আচলতে চাওকচোন বাৰু, গুৱাহাটীৰ নিচিনাই লাগিছে আচলতে চাই। আমি পাই গ'লোঁ ATM। ভাগ্য হাই, আকৌ এবাৰ কোৱা হাই, আকৌ এবাৰ হাই। নিতুল নাথ, আকৌ এবাৰ কোৱা হাই। তাৰ আচলতে চেনেল এটা আছে, মই তলত দি দিম, আপোনালোকে চাই ল'ব। ভাল ভিডিঅ' বনায়, চাই ভাল পাব আপোনালোকে। আজি বতৰটো ইমান এটা ভাল নহয়, আহোঁতে বৰষুণতো তিতিয়াই আহিছোঁ বৰ্তমান। আচলতে আহকচোন বাৰু, আকৌ দেখাই আছোঁ। ATM উঠাব পইচা। উঠোৱা হৈ গ'ল, বেছি উঠোৱা নাই বাৰু, টকা 6000 উঠালোঁ। আৰু শ্বপিং কৰিম এতিয়া, খাবলৈ কিবা দোকান এখন বিচাৰিম। কি খাম আৰু, এই সৰু সুৰা ৰেষ্টুৰেণ্ট এখন পালোঁ, বহিলোঁ, ভাগ্য বহিছে, নিতুল নাথ বহিছে। অৰ্ডাৰটো দিয়া হৈ গৈছে বাৰু, জুচ, পাইনাপল জুচ অৰ্ডাৰ দিয়া হৈ গৈছে, আহিব এতিয়া। এয়া আহি গ'ল, আণ্টিয়ে জুচটো লৈ আহিছে, খাই চাওঁ কেনেকুৱা হ'ব। নিতুল নাথ, তুমি ফাৰ্ষ্টে এপাক হাই কোৱা, হাই কৈছে। টেষ্ট কৰি চাবাচোন কেনেকুৱা হৈছে বাৰু, টেষ্ট কৰা কেনেকুৱা হৈছে। মজা, মই এবাৰ খাই চাওঁ কেনেকুৱা হৈছে বাৰু। মইতো জানেই ভালেই হৈছে আৰু মজা হৈছে। এতিয়া আচলতে মোৰ লগৰ ল'ৰাজন যোনজন হেৰাই গৈছিলে, সেইজন বিচাৰি পালে, ভাগ্য সেইজন পখৰা-পখৰি ল'ৰাজন আহিছে। এতিয়া জুচ আৰু এটা অৰ্ডাৰ দিবলগীয়া হৈ গ'ল, এইটো জুচকে সি খাব। ভাগ্য, জুচটো খাই চোৱা কেনেকুৱা হৈছে জনাবাচোন। মজা, মজা হৈছে দিয়া, খাই হৈ গ'ল বৰ্তমান আমাৰ। মই ভইচ দি আছোঁ আচলতে। আমি যাম এতিয়া শ্বপিং কৰিবলৈ। শ্বপিং আচলতে ভিডিঅ' বনাব নোৱাৰিম, বেয়া নাপাব। আকৌ আহি আছোঁ,
শ্বপিং কৰিলোঁ, আপোনালোকক দেখাব নোৱাৰিলোঁ, বেয়া নাপাব। এতিয়া যাম, বৰ্তমান এতিয়া যাম ৰুমলৈ। 5টা বজাত আছে ডিউটি। বলকচোন বাৰু একেলগে গৈ থাকোঁ। বলক। বন্ধুসকল পাই গ'লোহি এতিয়া জেগা। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কথা ঘণ্টাটো দবাবলৈ ভুলতে নাপাহৰিব। যদিকে পাহৰিও যায় নেক্সট ভিডিঅ'ত আকৌ কৰি দিব। আকৌ আহি আছোঁ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মৰমৰ মাজেদি। মোৰ নাম শ্ৰী নয়ন দাস। বাই।